हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल केडी ब्लॉग्स। तो गाइस बहुत दिनों मूर्त आज भिडिओ এটা বনালো। तो गाइस আজিৰ ভিডিওটো খুব দুখ লগা। আমাৰ অসমৰে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। গুৱাহাটীৰ বামুণী মৈদামত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে। এতিয়ালৈ জানিব পৰা যোৱা নাই এই মৃত্যু কেনেকৈ হৈছে। অসমৰ ইউটিউবাৰ সকলৰ বাবে খুব দুখ লগা খবৰ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই শান্তি লাভ কৰে। তো বলকচোন বাইদেউ কেনেকুৱা ব্লগ বনাইছিল আমি অলপ চাওঁ। हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু আজি পুৰা এক মাহৰ মূৰত মানে এইটো ভিডিওটো দিলো আৰু নিউ ইয়াৰ বুলি পেলাই হেপী নিউ ইয়াৰ সবকে। আৰু এজনী হল মোৰ বা তো মানে ব্লগত ফাৰ্ষ্টতে দেখুৱা নাই সো বা শিলচৰ থাকে আৰু এটা সৰু চাই টিকলা আছে চাও মমো এইটো হল টিকলু তো শিলচৰৰ পৰা আহিছে হেপী নিউ ইয়াৰ বুলি পেলাই সো কেইদিনমান বাৰ লগত থাকিম আৰু ক'ত যাও কি কৰো আপোনালোকক দেখাই থাকিম। আৰু আজি গৈ আছো 1 জানুৱাৰী বুলি আমি মন্দিৰত তো হনুমান মন্দিৰত যাম আৰু তাতে গৈ পেলাই অকমান পূজা কৰিম যাতে আমাৰ গোটেই বছৰটো ভালকৈ যায় আৰু মোৰ 100K হৈ গ'ল। সো সবকে থেংক ইউ সো মাচ ইমানখিনি মৰম দিয়াৰ বাবে। বলক এতিয়া গৈ থাকো। মন্দিৰৰ ভিতৰত সোমালো আৰু এতিয়া মানে কি 3টা বাজিলে সো 3টা বজাতহে গেটখন খুলে আৰু এয়া চাওক পুৰা একদম ধুনীয়াকৈ চাকি ধূপ আৰু মিঠাই ইফালে বাই লৈছে বুন্দিয়া লাড্ডু। কেনেকুৱা লাগিছে আহি পেলাই? বহুত ভাল লাগিছে। মানে বহুত শান্তিও আছে আৰু বহুত মানে আগতেও মই আহিছো এতিয়া আজি বহুত বছৰ মূৰত আহা হৈছে তো ভাল লাগিছে হে আৰু তাকেতো মানে বাহঁতৰ ওচৰতে হয় তো বামুণী মৈদামত আপোনালোকে যোন বামুণী মৈদামৰ পৰা চাই আছে তো আহিব পাৰে। তো বহুত ভাল লাগিছে। মই আজি ফাৰ্ষ্ট টাইম ওপৰত গৈ পেলাই দেখাই আছোঁ। মন্দিৰটো এই পাহাৰৰ ওপৰত হয় সো জাগাটো বহুত ধুনীয়া হয়। আপোনালোকক দেখাম মই কি কৰোঁ। তো এতিয়া ফাৰ্ষ্টতে চাকি বন্তিখিনি জ্বলাই লওঁ আৰু আজি বহুত শুদ্ধ লাগিছে ন মন্দিৰত আহিলে সেইটোৱে বহুত ভাল লাগে। সো দেখা পাইছে এনেকৈ একদম ওপৰলৈকে আহিলোঁ আৰু আহি পেলাই এইটো হ'ল শ্ৰী শ্ৰী শ্যাম মন্দিৰ। এইখন এণ্ট্ৰি গেট বুলি ক'ব লাগিব আৰু বলক ভগৱানৰ থালিলৈ গৈ থাকোঁ। আৰু এইটো হ'ল মন্দিৰটো। মন্দিৰটো বহুত বেছি ভাল লাগিছে আৰু বাই আনিছে স্পেচিয়েল কৰি আৰু মানে ভিতৰত একচুৱেলি কেমেৰা হেৰি কৰা এলাউ নাই। সো মই সুধিছিলোঁ যে ভিডিঅ' বনাব পাৰিম নেকি, কৈছে কি ভিডিঅ' বনোৱা এলাউ নাই। সো আপোনালোকে নিজে আহিব, আহি পেলাই এবাৰ চাই যাব। মন্দিৰটো বহুত বেছি ধুনীয়া হয় আৰু এইখিনি আছে বামুণী মৈদাম নহয় নুনমাটি। তো বামুণী মৈদাম নুনমাটি আপোনালোকে যোন আছে এবাৰ আহিব, আহি পেলাই শ্যাম মন্দিৰ কৃষ্ণ মন্দিৰ হয়। আমি ফাৰ্ষ্টতে হনুমান মন্দিৰ যোৱা কথা আছিলে কিন্তু সেইটো একচুৱেলি বন্ধ হয়, আজি বন্ধ আছিলে তো আমি ইয়াতে হৈ গ'লোঁ। ইয়াতে বহুত বেছি ভাল লাগিছে আৰু আজি মোৰ লুকছটো কেনেকুৱা লাগিছে এবাৰ ক'ব। আজিও মানে ফাৰ্ষ্ট টাইম কুৰ্তাত আছোঁ আৰু বাও ইফালে ধুনীয়াকৈ কুৰ্তাত আছে চাই লগে মানে কি ধুনীয়া। আৰু টিকলু কিবা ক'বা নেকি? কিবা কৈ দিবা। হাই বুলি কৈ দিয়া। হাই তোমাৰ নামটো কি? অভিনৱ কৈ দিয়া। সো সৰু টিকলাটোৰ নাম হ'ল অভিনৱ আৰু এজনী হ'ল মোৰ বা। আপোনালোকক তেতিয়াও কৈছোঁ আৰু বাৰু মোৰ এতিয়া মানে ব্লগ আহি থাকিব আৰু বহুত দিন মই ব্লগ দিয়া নাছিলোঁ মোৰ প্ৰব্লেমৰ কাৰণে। সো ৰাইডৰ ভিডিঅ' 15-20 দিন পিছত আহি যাব, আপোনালোকে টেনশ্যন নকৰিব। আৰু এইকেইদিন আমি ঘৰত কি কৰোঁ কি নকৰোঁ চব ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু যদি ভাল লাগিছে আজি ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু থেংক ইউ ছ' মাছ ইমানখিনিলৈকে চোৱাৰ বাবে।